নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতা ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো প্ৰায় ভালে আছোঁ। এনেই ভালেই হাই কৰি দিয়ে, কিন্তু আমাৰ মুনুৰ সৰু মুনুৰ গাটো বেয়া। কি হৈছে তোমাৰ কৈ দিয়াচোন, কি হৈছে? কি দাঁতো হৈছে? দাঁতটো দেখাই দিয়া, তাই দাঁতৰ অকণমান প্ৰব্লেম হৈছে। চ' আজি আমি যাব ওলাইছোঁ ডক্টৰৰ ওচৰত আৰু এতিয়া আমি ডক্টৰ তাতে যাওঁ আৰু দেখাই আহোঁ কি হয়। কালি ৰাতিলৈকে অৱস্থা একদম বেয়া হৈ গৈছিলে, তাইৰ চকু মুখ ফুলি গৈছিলে এটা চাইডৰ পৰা চকু ফুলি আহিছে। এয়া চকু গালখন দেখাই দিয়েচোন, মই ফুলি গৈছে যে দেখাই দিয়ে। এয়া ফুলি গৈছে বিষতে। হাই হৈছে। তাতেও হৈছে। আমি এতিয়া ক'ত যাম? ডক্টৰ তাতে যাম। আৰু ডক্টৰক কি বুলি ক'বা তুমি? খুলি দিলা চুলি। গতিকে আমি এতিয়া ডক্টৰৰ ওচৰত যাওঁ। মই ভাবিলোঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰোঁ তাইক ডক্টৰে কিনো কয়, কিহৰ কাৰণে হৈছে, গোটেইখিনি মই আপোনাক দেখুৱাব চেষ্টা কৰিম। গতিকে ব'লক আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক। যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু যদি ফাৰ্ষ্ট টাইম মোৰ চেনেলত আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ব'লক তেতিয়াহ'লে। চিপ খাইছা? ডক্টৰে কি ক'লে? কি কৰি দিছে? দাঁতটো কি কৰিছে? মিছা কথা কিয় কৈছা? ডক্টৰে কি কৈছে? তুমি কি কৰিলা? কান্দি দিলা? কৈ দিয়াচোন। মই ডক্টৰৰ ওচৰত নগ'লোঁ, কান্দি দিলোঁ। কৈ দিয়াচোন। কক আছে। আৰু মেডিকেলৰ পৰা আহি আমি এতিয়া ঘৰ পালোঁ। আমাৰ ঘৰৰ কাষৰ খুৰাহঁতৰ সৰু ছোৱালীজনীৰ বিয়া। গতিকে আজি পৰহি জোৰোণ আৰু আজি পিঠা বনাইছে আমাৰ ওচৰৰ খুৰী এজনী, আমাৰ মা। গতিকে সকলোৱে মিলি পিঠা বনাই আছে। মই ভাবিলোঁ ইয়াতে আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি। খুৰীয়ে এইটো প্ৰাইভেটকৈ বনাই আছে ভিতৰত পিঠা, স্পেচিয়েল পিঠা। নাজানো এইটো কিহৰ কাৰণে বনাই আছে, বিয়া বুলিতো গম পাইছোঁ। তাতে বেলেগ আত্মমলা দিব, এই জোৰোণো দিব। তাতে কম হয় কাৰণে ইয়াতে বনাই আৰু ইয়াতে চবৰে মিলি বনালে সোনকালে হ'ব, সেইকাৰণে। আৰু ভিতৰতো বনাই আছে। এজনী হৈছে আমাৰ কইনা। এয়া পিঠাই, আচল পিঠা ইয়াতেহে বনি আছে। আচলখিনি ইয়াতেহে বনিছে। এয়া কম পৰিমাণে তাতে বনাই আছে খুৰীয়ে। আৰু এয়া হৈছে নেক্সট ডে। আৰু আমি এয়া আহিছোঁ মেহেন্দিত। যদিও আমি অসমীয়া বা অসমীয়া কালচাৰত আমাৰ মেহেন্দি নিয়মটো নাই, তথাপিতো আজিকালি সকলোৱে আমি ভাল পাওঁ কৰি সকলোৱে। গতিকে আহোঁ অকণমান ধেমালি ফূৰ্তি কৰিম বুলিয়ে সকলোৱে এই সময়খিনি কটায়। গতিকে আমি সকলো আহিছোঁ মেহেন্দিত। গতিকে মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই যাওঁ বুলি। আৰু এয়া দেখিছে আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবোৰে কেনেকৈ নাচি আছে। সিহঁতে আচলতে কি হয়, কিবা এটা যেতিয়া উৎসৱ থাকে, বিয়া হওক বা যিকোনো উৎসৱ হওক, তো সৰু ল'ৰা ছোৱালীবিলাকে খুব ভাল পায়। আৰু এনেকৈ সেইজনী মোৰ ছোৱালী, হালধীয়া পিন্ধাজনী মোৰ ছোৱালী, ঠিক তেনেকৈ তাইৰ লগৰ এইবোৰ সকলোৱে মিলি সিহঁতে নাচি আছে। আমিও অকণমান চাইছোঁ, আমিও অকণমান এনজয় কৰিছোঁ সিহঁতক চাই। আমাৰো মনবোৰ ভাল লাগে। গতিকে এনেকৈ আমিও চাই গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই গৈ আছোঁ। আৰু এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আজি আমি দিনটো পাৰ কৰিলোঁ। আৰু যিখিনি পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ। তেতিয়াহ'লে লগ পাইছোঁ নেক্সট ভিডিঅ'ত। আপোনালোকে যদি মোৰ চেনেলত ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক কৰি দিব। তেতিয়াহ'লে আজিলৈকে ভিডিঅ'টো ইমানেই। লগ পাইছোঁ নেক্সট ভিডিঅ'ত। বাই বাই।